মা নাম মা দেউতা নমস্কাৰ বন্ধুসকল, আজি আমাৰ চাবিটি চাহ বাগিচাৰ বাগানৰ মাজত এগৰাকী কিশোৰী, তাইৰ নামটো কি বুলি কৈছিলে বৌ? কি নাম কৈছিলা? নামটো কি তোমাৰ? নামটো কি কৈছিলা? ৰূপালী গগৈ নামৰ এগৰাকী কিশোৰী। তেখেতে বাগানৰ মাজত ৰাতি নিশাটো থাকিলে বুলি কৈছে এখন বস্তা লৈ কিনে। আজি হঠাতে মানে ইয়াৰ মানে বাগানৰ কৰ্মচাৰী কামলৈ যাওঁতে হঠাতে দেখি কিনে মানে আমাক জনোৱাৰ কাৰণে ইয়াৰ মানে লাইনৰ বাইদেউকো খবৰটো দিলে। বাইদেউ আনি কিনে তেখেতক গা পা ধুৱাবলৈ কাৰণে পানী গৰম কৰি আছে বৰ্তমান। আৰু এই ওচৰৰ লাইনৰ বাইদেউহঁতে আহিছে সিহঁতে খবৰ ল'বলৈ। তো তাইৰ নামটো সুধিছো, তাইৰ নামটো কৈছে দীপালী গগৈ বোলে। তেখেতক সুধিছো ঘৰ ক'ত? ইয়ে কৈছে ফিলবাৰী। ফিলবাৰী কোন জেগা কৈছিলা? ফিলবাৰী কোন জেগা? ফিলবাৰী মাধৱপুৰ। আৰু মা নাম কি? নুমলী গগৈ। দেউতাৰ নাম উপেন গগৈ। কি কাৰণত ইয়াত আহি পালে আমিতো গম নেপাওঁ। যদি আপোনালোকৰ ফিলবাৰী অঞ্চলৰ কোনোবাই এখেতক চিনি পায় কমেণ্ট কৰি জনাব। আৰু এখেত বৰ্তমান আমাৰ ইয়াত আজি নিশাটো এই বাইদেৱে ইহঁতৰ ঘৰতে ৰাখিম বুলি কৈছে। গা চা ধুৱাবলৈ গৰম পানী কৰিছো। হয়, গা পা ধুৱাবলৈ কাৰণে গৰম পানী কৰি আছে। তেখেতক গা পা ধুৱাই অলপ চাফ চিকুণ কৰি হয়তো কোনোবাই এই চেহেৰাত হয়তো চিনি নাপাবও পাৰে। বাইদেউ আপোনাৰ নামটো কওক। দীপ্তি মৰাণ। দীপ্তি চাবিটি বাগানৰ গাঁও ৰক্ষা বাহিনী হয়। আৰু আপোনাৰ ফোন নম্বৰ কণ্টেক্ট নম্বৰ আছে নেকি বাৰু? মোৰ হয়, ফোন নম্বৰ আছে, কণ্টেক্ট নম্বৰ। কণ্টেক্ট নম্বৰটো ঠিক আছে বাৰু, মই স্ক্ৰীণত লিখি দিম বাৰু। আৰু ওচৰ চুবুৰীয়াসকলে আপোনালোকে কি ক'ব বাৰু? আপোনালোকে ইয়াত গাঁওৰক্ষী বাহিনী আৰু কোনোবা আছে নেকি মহিলা? হয় হয়। এখেতৰ কথা আপোনালোকে কেতিয়া গম পায়? এতিয়া জাষ্ট গম পাইছে ন? 12:30 বজাত গম পাইছো। 12:30 বজাত খবৰ দিছিলে। আপোনাক কোনে খবৰ দিলে? মেনেজাৰে খবৰ দিলে, বাগানৰ মেনেজাৰ ন? যদি ওচৰৰ পাজৰ কোনোবাই চিনি পায় তো কণ্টেক্ট কৰিব। এই নম্বৰটো মই স্ক্ৰীনশ্বটত দি দিম। আৰু লগতে আপোনালোকে যোনে যোনে ভিডিঅ'টো দেখিছে সকলোৱে এটা শ্বেয়াৰ কৰি দিব, এই ছোৱালীজনী যাতে উদ্ধাৰ কৰিব পাৰি। মানে এখেতৰ বয়স প্ৰায় 13-14 বছৰ হ'ব নেকি ন? তোমাৰ বছৰটো গম পোৱা নেকি? স্কুলো পঢ়িছিলা তুমি? কিমান দিন হ'ল স্কুল পঢ়া? স্কুল এৰা কিমান দিন হ'ল? বেছি দিন নাই হোৱা। মানে কি কাৰণে আহিলা তুমি ক'ব পাৰিবা? গম নব নামটো আৰু এবাৰ কৈ দিয়া। দীপালী গগৈ। দেউতাৰ নাম উপেন গগৈ। আৰু মা নাম নুমলী গগৈ। ঠিক আছে, হ'ব। এই বাইদেৱে বজাৰ কৰিবলৈ লৈ আহিছে আজি। আমাৰ লোকেলতে মানে বাগান বজাৰ আছে, বাগান বজাৰলৈ বাইদেৱে লৈ আহিছে ফুৱাবলৈ অকণমান মনটো। আপোনাৰ নামটো কি? ফুলেশ্বৰী। আপুনি তাইক কি দিলে? চানা খাবলৈ দিছে? হয় হয়, আপোনালৈ বহুত বহুত ধন্যবাদ। হয় হয় হয়, ভাল লাগিলে আপুনি যে হেল্প এটা কৰিছে ছোৱালীজনীৰ কাৰণে। ছোৱালীজনীক আমি নিজৰ ঘৰখনত গতাই দিবলৈ চেষ্টা কৰি আছো মই ভিডিঅ' যোগেদি। যদি ইহঁতৰ ঘৰ গাৰ্জেনে যদি পায় ধৰক ফোন কৰিব, আপোনাকো উল্লেখ কৰিম আমি।